নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি মানে মদন কামদেৱ মন্দিৰ যাম। চ' মোৰ ফ্ৰেণ্ডো আহিছে। বৰষুণ দি আছে বাৰু, ৰখি ৰখি যাব লাগিব বৰষুণ পালে। চ' আমি যাব ওলাইছোঁ আজি। 250 লৈ যাম আৰু মোৰ ফ্ৰেণ্ড ৰূপজ্যোতি ডেকা। অলপ আহি পালোঁহে, আমাৰ ৰাস্তা পালোঁ আহি। তুমি আগতে ক'লে। চ' বৰষুণো দি আছে আৰু বৰষুণটো টানকৈ দি আছে। আমি অলপ আগলৈ যাই চাওঁ, ঠিক নাই আগৰ পৰা বৰষুণ নাপাবও পাৰোঁ, কি বা হয়। এইখন হৈছে আমাৰ বঙলাগড় বাগান। বহুত ডাঙৰে, খুবেই ডাঙৰ বাগান হয় আৰু আমি ব্লক চক পালোঁ। চেৰিকালচাৰ হয় আৰু হ'ব চেৰিকালচাৰ হয়, ডাঙৰ চেৰিকালচাৰ হয়। পলুৰ খেতি হয় আৰু এইখন আমাৰ বঙলাগড় বাগান। চ' এইখিনিয়ে ভিডিঅ'টো আকৌ পাৰ্ট টাইম ৱেষ্ট কৰিছোঁ। পালোঁ আমি আমাৰ শুনিয়া এড্ৰেল ভৰাই ওলালোঁ। বৰষুণটো অলপ মানে কিনকিনীয়া দি আছে, অলপ কমিছে বাৰু। তথাপিও আৰু কি ক'ম আৰু, ওলাইছোঁ দেই, যামেই আৰু। আমাৰ বজাৰ আছে, বজাৰখনো দেখাম। আমাৰ শুক্ৰবাৰে বহে এখন বজাৰ। বজাৰখনো বহুত ডাঙৰ হয়। ভিডিঅ'লৈ নাযাওঁ, ৰাস্তাৰ পৰা দেখাম আৰু, যাই থাকোঁতে দেখাম আৰু। আহি পাইছোঁ এখন বজাৰ, ডাঙৰ বজাৰে হয় আৰু ভিতৰত দেখি বহুতখিনি আছে আৰু। বজাৰ খোলা শেষ। এইবাৰ পাইছোঁ আমি হালোৱা চক। হালোৱা চক বুলি ক'লে প্ৰায় মঙলে মানুহ চিনিয়ে পায় বাৰু। এতিয়া আমি খাৰখোৱা পাম। খাৰখোৱাখন অলপ ডাঙৰ ৰেষ্টুৰেণ্ট হয় বাৰু, আৰু বৰ্তমান খাৰখোৱা পাম। এতিয়া এই সবেই গাড়ী চলাই আছে খাৰখোৱা, আপোনাৰ চাব পাৰে, খুব ধুনীয়া। আমি বাৰু সোমাবৰ কাৰণে আমাৰ বেছি পইচা নাই, সেইকাৰণে খাৰখোৱাত সোমাব নোৱাৰিম। ত' খাৰখোৱাখন বাহিৰৰ পৰাই চাই লওঁ আপোনালোকে। পৰিস্থিতি, ঠাণ্ডা পৰিস্থিতি আজি। বৰষুণ দি আছে। মোৰ কেমেৰাটো মানে বেক কেমেৰাটো কি কৈছে, কেমেৰাটো ভালদৰে নহয়, সেইকাৰণে ফ্ৰণ্ট কেমেৰা কৰিছোঁ। ত' ভিডিঅ'টো অলপমান কৰিম আৰু মই আমি বদল কৰি চাওঁ। ডাঙৰ চক হয় বহুত। আপোনালোকে বেক কেমেৰাটো কৰিব নোৱাৰোঁ, মানে বেক কেমেৰাটো পূৰা তিতি গৈছে আৰু বৰষুণত। বৰষুণে বহুত টানকৈ দিছে আৰু ধৰ ঠাণ্ডা লাগিছে। হেলমেটটো পিন্ধিব লাগিব অলপ দেৰিকৈ বাৰু।
এতিয়া আমি চিবাজাৰ পালোঁ আহি চিবাজাৰ মেইন চক এইটো আছিলে মই তাতে তাৰ পৰা আমি চিবাজাৰ থানা পাম চিবাজাৰ থানাখন দেখাম বাৰু আপোনালোকক আমি বৰ্তমান চিবাজাৰ থানা পালোঁ এখন চিবাজাৰ আৰক্ষী থানা হয় এখন চিবাজাৰ আৰক্ষী থানা হয় বহি আছিল তাৰ বাবে মই হেলমেটটো পিন্ধি ল'লোঁ এতিয়া আমি চিবাজাৰ মাৰৈ পাইছোঁ মানে মাৰৈ নাপোনতে আৰু ট্ৰেকিংটো বহিছিল আৰু আগত পুলিচ আছে বোলে কিবা হৈছে চাগে আমাৰ এক্সিডেণ্ট হৈছে তলত গাড়ী পৰি আছে আমাৰ আৰক্ষী বাহিনীও আহিছে চিবাজাৰ মাৰৈ দুদিন আগত ইয়াতে এটা ডাঙৰ ঘটনা ঘটি গৈছে বৰষুণটো জোৰতে দিছে আমি প্ৰায় মানে অলপ হ'লে নাৰিকলি পাম নাৰিকলি অলপ ৰখিম অলপ বৰষুণটো কমে নেকি নকমিলে আৰু এনেকৈ যাব লাগিব আৰু চ' যিটো মন্দিৰত সোমাই 12টা ঘৰত সোমাম মই 12টা ঘৰৰ পৰা তাতে ভাত পানী নাপাওঁ তাতে অলপ বৰ থাকি গুচি আহিম আৰু বৰষুণটো টানকৈ দিছে তাৰ বাবে অলপ ভিডিঅ'টো ৰখাম মই বেয়া নহ'ব আৰু বৰষুণটো বহুত টানকৈ দিছে তাৰ বাবে মই হেলমেট পিন্ধিব লগা হৈছে ধৰ আকৌ আগত যাই বৰষুণ যে কমাহান পাওঁ তাৰপিছত মই হেলমেটটো সলকাই ল'ম বাৰু আৰু আকৌ আৰম্ভ কৰিম ব্লগ ভালদৰে কলি আহি পালোঁ নাৰিকলি মন্দিৰ মোৰ ছাদটো বাৰু পিছফালে চাব নোৱাৰা হৈছে গম পাইছোঁ কাৰণ ইয়াৰ বেক চাইডটোত মাগ্ৰাউণ্ড শুল্ক আছে কলিত আহি অলপ ৰখিছোঁ ৰূপজ্যোতি ইও জিকিছে বাৰু তো মই বেক চাইডে উঠিলোঁ অলপ বেছি হৈছে আৰু যাব ওলাইছোঁ আমি নাৰিকলি মন্দিৰৰ পৰা ল'ৰা ছোৱালী ভাল কৰাত ব্যস্ত হৈ আছে নাৰিকলি অলপ এতিয়া মই ৰাইড কৰিম কিছু আহি পালোঁ বাৰু এই বৰষুণ বহুত দি আছে সেইকাৰণে ব্লগটো অলপমান অফ কৰিব লগা হ'ল আমি গৈ আছোঁ বৰষুণ দিয়ে আছে বাৰু লাহে লাহে অকণমান আহিব পাৰিছোঁ আৰু আমাৰ চলাই আছে গাড়ী আমি আহি পালোঁ বেজেৰা বৰ্তমান বেজেৰাত চক চাই লওক গোটেইকেইটা ৰাইডে যাব লাগিব এয়া আহি গাড়ী চলাই আছে এইটো বহুত বৰষুণ আমি কিবাকৈ আহি আছোঁ লাহে লাহে গাইজ ৰাস্তা কিন্তু মজা দেই ৰাস্তা একদম খালীয়া ৰাস্তাটো ভাল কাৰণে আমি আহি আছোঁ লাহে লাহে এনেহ'লে ৰাস্তা বেয়া হ'লে নাহিলোঁ হয় বৰষুণৰ বতৰত হয় চাওক আমাৰ স্কুল হয় বাৰু লাহে 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 জাগা চাওক না জাগা চাওক ওচৰত চাইডেদি নদী যাই আছে এইটো ৰাস্তাদি আমি যাই আছোঁ বাৰু চাওক জাগা
মোৰ মোমাই ঘৰ হয় মোমাই এইফালে বৰষুণ দি আছে বাৰু পাহাৰ চাম বৰষুণ দিলা বাৰু আমি মন্দিৰ নগ'লোঁ আমাৰ বাইদেউ এজনৰ ঘৰতে সোমালোঁ এতিয়া আম চুৰ কৰিব আহিছোঁ মানে মানুহৰ ঘৰত মানুহ ঘৰত কোনো নাই আম চুৰ কৰি আম গছডাল দেখাম আপোনাক আমডাল একদম ডাল ভৰি লাগি আছে আপোনালোক দেখাই আছোঁ আবে একদম ডাল ভৰি লাগি আছে দেখা নাপায় বাৰু এইবিলাক আম বহুত লাগি আছে আৰু এইটো বাবু সি লাঠি বিচাৰি আছে বাবুই ৰ'ব আপোনালোকক জুম কৰি দেখাই আছোঁ ৰ'ব একদম আম অ' মা গু কিমান আম এই আম এই বাবুক চা গাড়ী একদম আজি চিকচিকীয়া হৈ যাব আৰু কি লাগে বে আজি এই আম পাৰিছে চা আম পাৰ আম 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 এই হ'ব পাৰে আম আম ৰূপজ্যোতি আম পাৰি আছে চাওঁ বাবু তই কি কঁঠাল তল পাইছ নেকি ভুতকে পকিলে খাম নপকিলে ঘৰলৈ লৈ যাম কিন্তু আমটো কেঁচাই আছে খাম আমি আজি আজি আম খামেই খাম আম পকিলে খাম নপকিলে ঘৰলৈ লৈ যাম ঘৰলৈ জানো হাতে খাম আজি আমি কালিয়া লাগিব মিঠা আম এইটো পকিব আৰম্ভ কৰিছিলে আৰু মানে একদম মজা মিঠা আম খাই দিম আৰু মন্দিৰ আহি মিঠা আম হৈ গ'ল এতিয়া খাম আৰু পাই বাবু আক্ৰমণ আমটো খাই উঠি বৰষুণটো কমিলে আমি গুচি যাম মদন কামদেৱ মন্দিৰ আমি ইয়াৰ পৰা ওলালোঁ এইবাৰ আমি যাম মদন কামদেৱ মন্দিৰ বেছি দূৰ নাই পামে যাই আৰু গোটেইখিনি দৃশ্য দেখাম আৰু পাহাৰ পৰিৱেশ ধুনীয়া পাহাৰ ভাল লাগিছে জেগাটো লাগিছে মানে মোৰ মামাৰ ঘৰ ইয়াতে আমি মামাৰ ঘৰতে আম চাম খুলি খাই আহিলোঁ গাঁৱতে ভাত খাম বুলি ভাবিছোঁ কি বা হয় চাই লওঁ ইয়াতো আমি মন্দিৰ পালোঁ মন্দিৰ আৰু 1 কিলোমিটাৰ গ'লে মন্দিৰ পাম আৰু বাবু ৰাইডিং ই ঘৰতে গাড়ী চলাই আছে হয় এখন মানে বহুত প্ৰকাণ্ড বিল হয় আৰু এখন মানে এইটো সিঁচি শেষ কৰিব নোৱাৰে এখন বিল এনেকুৱা বিল মানে চ' মদন কামদেৱ মন্দিৰ পামেই আৰু আমি মন্দিৰ পালোঁ আমি মদন কামদেৱ মন্দিৰৰ মেইন গেট সোমাইছোঁ তো দেখাই আছোঁ আপোনালোকক মেইন মন্দিৰ এতিয়া মজাটো আহিব ন এতিয়া মজা লাগিব আপোনালোকৰ মেইন মন্দিৰ দেখাম মন্দিৰৰ ভিতৰত সোমালোঁ আমি একদম সুন্দৰ পৰিৱেশ শান্তিৰ পৰিৱেশ স্পীড ব্ৰেকাৰ পালোঁ ধুনীয়া পৰিৱেশ ঠাণ্ডাৰ পৰিৱেশ মদন কামদেৱ মন্দিৰ পালোঁ গাড়ী এটা থ'ব লাগিব গাড়ীখন এটা থৈ আমি ভিতৰত যাম ত' মদন কামদেৱ মন্দিৰ আছে প্ৰাক আমাৰ প্ৰাকখন অফ কৰিছে বাৰু মদন কামদেৱ মন্দিৰৰ প্ৰথম চিনাৰী আৰু আমি চিৰিজ বহুতখিনি যাব লাগিব ওপৰত আপোনালোকক দেখাম বাৰু আমি এতিয়া মদন কামদেৱ মন্দিৰৰ ভিতৰত যাম চুলি ভালকৈ লাগিব ন ছোৱালী তোৱালী থাকিব চাব লাগিব আমাৰ ৰূপজ্যোতি হেলমেট পিন্ধিয়ে গৈছে সি তাক চাওক না একদম বানপানী হোৱা মানে ভৰি পচাই লৈছে আৰু সি চ' মন্দিৰৰ ভিতৰত যাম এতিয়া আমি দুপালোঁ অলপ উজত খাই গ'লোঁ মন্দিৰলৈ যাই আছোঁ আৰু আপোনালোকক প্ৰথম দৃশ্যটো দেখাই আছোঁ মন্দিৰৰ ধৰ উঠি যোৱা দৃশ্যটো দেখাই দিম আৰু টাইমলেছ কৰিম ফাষ্ট হ'ব আৰু ভিডিঅ'টো অলপ
উঠি যাই আছোঁ, দেখাই আছোঁ বাৰু ওপৰখিনি কি হয়, মানে মন্দিৰটো কেনেকুৱা টাইপ। বৰষুণে ভিজি ভিজি যিহেতু আহিছোঁ, আগৰ দৃশ্যটো দেখাই আছোঁ আপোনালোকক। ৰূপজ্যোতি মোৰ ফ্ৰেণ্ড, সেই আগত বহুত চিৰি উঠিব লাগিব, মানুহ কম আজি বৰষুণ দিয়াৰ বাবে। আমি মন্দিৰ পালোঁ। আমি এইটো ৰাস্তাৰে আহিলে বহুতখিনি কেঁচা ৰাস্তা পাৰ হ'ব লাগে, মানে পকা ৰাস্তাৰে আহিলে অলপ দূৰ হয় বাৰু, পকা ৰাস্তা যে। এতিয়া আমি মন্দিৰৰ ভিতৰত দৰ্শন কৰিম, চাওক আপোনালোকে মন্দিৰটো। চুপ চুপ আনিব একো নহ'ল বাৰু, তোমাৰ দোকানখন বন্ধ বৰষুণৰ বাবে। আমি আহি পালোঁ মদনকামদেৱ মন্দিৰ, কি ভাল লাগিব। ৰূপজ্যোতি ইজ মাই বেষ্ট ফ্ৰেণ্ড। আৰু এতিয়া আমি ধুনীয়াকৈ ভিডিঅ'খিনি দেখাম, চাব আপোনালোকে, ভাল লাগিব। এটা সেৱা কৰি লওঁ। আমি সঠিক ফল পালোঁ। মন্দিৰৰ ভিতৰ দেখাই আছোঁ আপোনালোক গোটেইখিনি বাৰু, গোটেইখিনি দৃশ্য দেখালে ভাল পাব। ধৈৰ্য ধৰি তাতে আপোনালোকে ভিডিঅ'টো চাওক, সেইকাৰণে ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব। আৰু মই নতুন ল'ৰা, সেইকাৰণে অলপ বিশেষকৈ ভাল নহ'ব পাৰে, চ' চাব মন্দিৰ। মানে আগতে পূৰ্ব যুগত যিবিলাক আদিম মানুহ আছিল, আদিম মানুহে বনোৱা মূৰ্তি হয় এইবিলাক, এতিয়া গোটেই মূৰ্তি ধৰ আদিম মানুহে বনোৱা। ভাল লাগিব আপোনালোকক চাই। মদনকামদেৱ মন্দিৰ। আপোনাক দেখাইছোঁ ৰূপজ্যোতি, তেওঁ আগত যাই আছে মোৰ। এয়া হয় আৰু মদনকামদেৱ মন্দিৰৰ চিত্ৰ অংকন। খুবেই ভাল লগা দৃশ্য। মদনকামদেৱ নিশ্চয় ভাল লাগিব আপোনালোকৰ, মদনকামদেৱ মন্দিৰ যিহেতু। এটা আদিম যুগৰ মানুহে বনোৱা হয়। খুৰীয়া মেইন মন্দিৰটো দেখাম, আপোনালোকে চাব। বহুত ধৰণৰ চিত্ৰ আছে। চিত্ৰ কি ধুনীয়া পৰিস্থিতিত আছে। মেইন স্থাপন হয় এইটো, আৰু এইটো শিৱ মন্দিৰ আগত আছে। শিৱ মন্দিৰ দেখাম বাৰু আপোনালোকক। শিৱ মন্দিৰ হয় আপোনালোকক বাৰু। এইটো শিৱ মন্দিৰ হয় দেখুৱালে আপোনালোক। আৰু আপোনালোকে গোটেইখিনি চিত্ৰ দেখিছেই চাগে, ভাল বাৰু। মানুহ থাকিলে বেছি ভাল লাগে আৰু চিত্ৰবিলাকত। মানুহবোৰ আজি কম, কাৰণ বৰষুণ দিলে ন আজি, সিহঁতৰ কম হোৱাৰ কাৰণে অলপ মানে প্ৰব্লেম হ'ল। ধৰ বৰষুণটো দিলে ন, সেইকাৰণে প্ৰব্লেম হৈ গৈছে চবৰে। ত' এইখিনিয়ে মোৰ ভিডিঅ'। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল নটিফিকেশ্যনটো অন কৰি দিব, আৰু যাতে ফলাফল হয় আশীৰ্বাদ দিব, যাতে আৰু আগলৈ আগুৱাই যাব পাৰোঁ। তাৰ বাবে ধন্যবাদ। আজিৰ কাৰণে মোৰ ভিডিঅ' এইখিনিয়ে সমাপ্ত কৰিছোঁ। ধন্যবাদ।